আৰম্ভ হল ঐতিহাসিক সৰ্থেবাৰীৰ শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ সভা মহোৎসৱ। কালিৰে পৰা আৰম্ভ হোৱা সভা মহোৎসৱত আজি সমাপন কৰা হয় হোম যজ্ঞ। মাঘী পূৰ্ণিমা তিথি উপলক্ষে 108 গৰাকী ব্ৰাহ্মণ পণ্ডিতৰ জৰিয়তে বৈদ্যুতিক মন্ত্ৰ উচ্চাৰণেৰে হোম যজ্ঞ আৰু পূৰ্ণাহুতি প্ৰদান কৰাৰ লগতে ভাগৱত পাঠ আৰু নাম প্ৰসংগ অনুষ্ঠিত কৰা হয়। এই সভা মহোৎসৱ উপলক্ষত 8 দিন ব্যাপী হ'ব এখন বিশাল বাণিজ্য মেলা। আজি এই সভা মহোৎসৱ উপলক্ষে লোকে লোকাৰণ্য হৈ পৰে ঐতিহাসিক সৰ্থেবাৰীৰ সভাৰ খলা। আৰম্ভ হৈছে ঐতিহাসিক সৰ্থেবাৰী শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ 159 সংখ্যক সভা মহোৎসৱ। কালি সৰ্থেবাৰীৰ বিভিন্ন গোসাঁই ঘৰৰ পৰা গোসাঁইসমূহ আধ্যাত্মিক সমদলৰে আনি বৰগোসাঁই ঘৰত সংস্থাপিত কৰা হৈছে। সমগ্ৰ অসমৰ ভিতৰতে এক আকৰ্ষণীয় ধৰ্ম উৎসৱ সৰ্থেবাৰীৰ সভা মহোৎসৱৰ আজি হোম যজ্ঞ। আজি 108 গৰাকী ব্ৰাহ্মণ পণ্ডিতৰ বৈদ্যুতিক মন্ত্ৰোচ্চাৰণৰ মাজেৰে পূৰ্ণহুতি প্ৰদান কৰি সমাপন কৰা হয় হোম যজ্ঞ। লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটিল এই সভা মহোৎসৱত। পুৱাৰে পৰাই এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে সৰ্থেবাৰীৰ সভা মহোৎসৱ। ঐতিহাসিক সৰ্থেবাৰীৰ জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ উপলক্ষে আজি এনেদৰেই সমাপন কৰা হ'ল হোম যজ্ঞ। এইদৰে 108 গৰাকী ব্ৰাহ্মণ পণ্ডিতে ভাগে ভাগে চিন্দি পাঠ, শিৱ পাঠ, দুৰ্গা পাঠ, মংগল পাঠ, বিষ্ণু পাঠ আদি বিভিন্ন বৈদ্যুতিক মন্ত্ৰোচ্চাৰণৰ কৰাৰ মাজেৰে এইদৰে হোম যজ্ঞত পূৰ্ণাহুতি প্ৰদান কৰা হয়। হোম যজ্ঞৰ সমান্তৰালকৈ ভাগৱত পাঠ আৰু নাম প্ৰসংগ অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে 8 দিন চলিবলগীয়া এই সভা মহোৎসৱৰ লগতে সংগতি ৰাখি আয়োজন কৰা হৈছে এখন বিশাল বাণিজ্য মেলাৰ। এই বাণিজ্য মেলাত প্ৰায় 3000 বিপণীয়ে অংশ ল'ব। বিজয়ৰ গাথা বিজড়িত সৰ্থেবাৰীৰ এই জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱত এইবেলি ভূটান, নেপাল আৰু তিব্বাৰ পৰাও আহিছে লোক। বৰপেটা চেঙাৰ পৰা শহীদুল বৰুৱাৰ ৰিপৰ্ট, আছাম এনি। এইবেলি 159 সংখ্যক সভা মহোৎসৱ উদযাপন কৰা হৈছে। আচলতে কলিযুগত মাঘী পূৰ্ণিমা তিথিত প্ৰতি বছৰে এই সভা মহোৎসৱ উদযাপন কৰা হয় আৰু এই সভা মহোৎসৱ আচলতে জগন্নাথ পুৰীৰ যি জগন্নাথ মন্দিৰৰ লগত সম্পৰ্ক আছে আৰু এই সভা মহোৎসৱত আছে এক বিজয়ৰ ইতিহাস। ব্ৰিটিছৰ খাজনা নীতিৰ বিৰুদ্ধে যি যুদ্ধ হৈছিল, সেই যুদ্ধৰ সময়ত ইয়াৰে যি স্বাধীন চিতিয়া মানুহ, সেই স্বাধীন চিতিয়া মানুহে হাকিমক মাৰিছিল আৰু তাৰ বিনিময়ত গোচৰ হৈছিল। সেই গোচৰত জয় হৈছিল এই সৰ্থেবাৰী মানুহৰ। জয় হোৱাত সেই বিজয় উৎসৱে প্ৰথমতে কালী পূজা কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত সৰ্থেবাৰীৰ যিহেতু মহাপুৰুষীয়া মানুহ আছে, সেই মহাপুৰুষীয়া মানুহখিনিক সাঙুৰি লৈ জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ উদযাপন কৰিলে। কাৰণ জগন্নাথৰ সভা প্ৰতিটো পন্থী মানুহে মানে, গতিকে সেই হিচাপে জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ পালন কৰা হয়। কলিযুগত পূৰ্ণিমা তিথিৰ আজিৰ এই দিনটোত 108 গৰাকী ব্ৰাহ্মণ পণ্ডিতে দুৰ্গা পাঠ, শিৱ পাঠ, শ্লোক পাঠ, চণ্ডী পাঠ, মংগল পাঠ আদি বিভিন্ন ধৰণৰ পাঠ ভাগে ভাগে বৈদিক মন্ত্ৰোচ্চাৰণ কৰিছে আৰু এই বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজেৰে পূৰ্ণাহুতি প্ৰদান কৰি এই হোম যজ্ঞ সমাপন হৈছে। হোম যজ্ঞৰ সমান্তৰালকৈ একেলগে ভাগৱত পাঠ আৰু নাম প্ৰসংগ সমান্তৰালকৈ হৈছে। গতিকে এইটো এটা অত্যন্ত আকৰ্ষণীয় আৰু সমগ্ৰ অসমৰ ভিতৰতে এই যিটো সৰ্থেবাৰী সভাৰ আকৰ্ষণ বা জনবিশ্বাস আছে যে এই সৰ্থেবাৰী সভাৰ এই হোম যজ্ঞৰ সময়ত চাকি বন্তি জ্বলাই যিয়ে যি মানে মানস কৰে সেয়াই সিদ্ধি হয় বুলি সমগ্ৰ অসমত এটা জনবিশ্বাস আছে, প্ৰবাদ আছে আৰু সেইকাৰণে আজি লাখ লাখ ভকতৰ সমাগম হয় আৰু সকলোৱে আশীষ গ্ৰহণ কৰে। সমান্তৰালকৈ দেখিবলৈ পোৱা যায় যে সৰ্থেবাৰী সভাৰ আন এটা বিশেষ আকৰ্ষণ হৈছে ইয়াৰ যি বিশাল বাণিজ্য মেলা। ইয়াৰ যি এই বিশাল বাণিজ্য মেলা প্ৰায় 3000 বিপণী অংশগ্ৰহণ কৰে, স্থায়ী অস্থায়ী। আৰু এই
সভা মহোৎসৱৰ যি বাণিজ্য মেলা সকলো ধৰণৰ সামগ্ৰী ইয়াত উপলব্ধ হয় আৰু বহুত কম মূল্যতে সামগ্ৰী মানুহে ক্ৰয় কৰিব পাৰে, যাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আহি এই সত্ৰসমূহত ভিৰ কৰে। আৰু কালিৰে পৰা যিহেতু সভা মহোৎসৱ আৰম্ভ হৈছে, 8 দিন ব্যাপী সভা মহোৎসৱ চলিব, সাংস্কৃতিক অনুষ্ঠান চলিব, 8খনকৈ যাত্ৰা নাট্য দলে ইয়াত নাট পৰিৱেশন কৰিব, সংগীত পৰিৱেশন কৰিব, এইদৰে ইয়াত সভা মহোৎসৱ চলি আছে।